মানুহ বহুত অদ্ভুত প্ৰাণী। ডুবি গ'লে পানীৰ দোষ আৰু উজুত খালে পাথৰৰ দোষ। কৰ্মৰ দোষ ভাগ্যক দিয়ে, কিন্তু নিজৰ দোষ কোনোদিনে দেখি নাপায়। মাত্ৰ 200 টকা দামৰ পেণ্ট পচি যোৱাৰ আগতে মানুহৰ শৰীৰ পচি যায়। তথাপি মানুহৰ অহংকাৰ নকমে। এই পৃথিৱীত সকলোতকৈ সস্তীয়া হ'ল পৰামৰ্শ। এজনৰ পৰা বিচাৰিলে 10 জন দিব। আৰু সকলোতকৈ দামী হ'ল সাহায্য। 10 জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰা পাব। মৰিব সকলোকে লাগিব, কিন্তু কোনে মৰিব নিবিচাৰে। আজি পৰিস্থিতি আৰু জটিল। অন্ন সকলোকে লাগে, কিন্তু উৎপাদন কৰিব নিবিচাৰে কোনেও। পানী সকলোকে লাগে, কিন্তু কোনেও পানী সংৰক্ষণ কৰিব নিবিচাৰে। গাখীৰ সকলোকে লাগে, কিন্তু কোনেও গৰু পুহিব নিবিচাৰে। চাহ সকলোকে লাগে, কিন্তু কোনেও গছ ৰুব বা যতন কৰিব নিবিচাৰে। ঘৰত সকলোকে বোৱাৰী লাগে, কিন্তু কোনেও কন্যা সন্তান নিবিচাৰে। কিছুমান মানুহক 99 দিন উপকাৰ কৰক, আৰু যদি এদিন কৰিব নোৱাৰে, তেনেহ'লে তেওঁ সেই এটা দিন মনত ৰাখিব আৰু 99 দিন পাহৰি যাব। গছ বুঢ়া হ'লেও কাটি নেপেলাব, ফল নিদিলেও ছাঁ দিব, আৰু মা-দেউতাৰ বয়স হ'লেও অৱহেলা নকৰিব। টকা উপাৰ্জন কৰিব নোৱাৰিলেও সন্তানক সংস্কাৰ দিব। পুত্ৰক চিনি পোৱা যায় বিবাহৰ পিছত, আৰু কন্যাক যৌৱনত, স্বামীক স্ত্ৰীৰ অসুস্থতাত আৰু স্ত্ৰীক স্বামীৰ দৰিদ্ৰতাত। বন্ধুৰ পৰিচয় বিপদত, আৰু ভাইৰ পৰিচয় যুদ্ধত। যদি এবছৰৰ বাবে পৰিকল্পনা কৰে, তেনেহ'লে শস্য ৰোপণ কৰক। যদি 10 বছৰৰ বাবে পৰিকল্পনা কৰে, তেনেহ'লে বৃক্ষ ৰোপণ কৰক। আৰু যদি 100 বছৰৰ বাবে পৰিকল্পনা কৰে, তেনেহ'লে সন্তানক সুশিক্ষিত কৰক।